লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হ'লে বৰ গৰু। সকলোকে ৰঙালী বিহুৰ সেয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গৰু গা ধুবৰ বাবে পোনপ্ৰথমে মই ধুনীয়াকৈ মাহ হালধিখিনি খুন্দি ল'লোঁ আৰু ইয়াত চাট পাৰিও ধুনীয়াকৈ সজোৱা হ'ল। আৰু এতিয়া চাওকচোন গৰুক ধুনীয়াকৈ মাহ হালধিখিনি সানি সকলোৱে আজি এনেদৰে নদীত ধুনীয়াকৈ গৰুক গা ধোৱা হয়। আৰু মোৰ টিকলি ভতিজাজনী চাওকচোন তাই ইমান ভাল পাইছে আজি নদীত গা ধুই। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই আহি পোনপ্ৰথমে আমি গোসাঁই ঘৰত পাত এভাগ আগবঢ়ালোঁ। আৰু এতিয়া আমি বৰদেউতা তথা মা দেউতাক সেয়া ভাগ জনাই আহিলোঁ। আৰু আহাৰ নিজে খোৱাৰ আগতে পূৰ্বপুৰুষসকলৰ পৰা আহাৰ অলপ আগবঢ়াই দি আহি নিজে আহাৰ এনেদৰে আজি আমি গ্ৰহণ কৰিলোঁ। আৰু এতিয়া আমি মই আহিছোঁ 100 এবিধ শাক তুলিবলৈ, যিহেতু আজি বোলে 100 এবিধ শাকেৰে আঞ্জা খালে সকলো বেমাৰ আজাৰ দূৰ হয়। 100 এবিধ নাপালোঁ, কিন্তু 62 বিধমান পালোঁ। আৰু এতিয়া সন্ধিয়া গৰু আদৰিবৰ বাবে এনেদৰে আয়োজন কৰা হৈছে আৰু গৰু আদৰি কৰি আনিলোঁ। আৰু আজি আমাৰ বিহু এনেদৰে আছিলে। এণ্ড থেংক ইউ।